আপুনি আপোনাৰ পকেটৰ ধন খৰচ কৰি গুটখা খাইছে, তামোল খাইছে, পাণ খাইছে, একো আপত্তি নকৰোঁ। চুপাৰী খাওক, তাতেও আপত্তি নকৰোঁ। কিন্তু য'তে ত'তে পিক পেলালে কিন্তু আপত্তি কৰিম, আগতেও কৰিছোঁ। আপুনি নিজেই চাওকচোন এইসমূহ খুঁটা। ক'ৰবাত যদি জাপি অঁকা আছে, ক'ৰবাত আকৌ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা হৈ আছে। আপুনি এবাৰ ভালদৰে চাওক, কি সুন্দৰ এইসমূহ ছবি। এই ছবিসমূহ অংকন কৰিবৰ বাবে চিত্ৰশিল্পীসকলে দিন ৰাতি এক কৰি কষ্ট কৰিছে। এবাৰ যদি এই ঠাইলৈ আহে তেতিয়াহ'লে দেখিব চিত্ৰশিল্পীসকলে কিমান বেছি কষ্ট কৰিছে। এয়া মালিগাঁও উৰণীয়া সেতু। মাত্ৰ 2-3 দিন পিছতেই মালিগাঁও উৰণীয়া সেতু আপোনাৰ মোৰ সকলোৰে বাবে মুকলি কৰি দিয়া হ'ব। এই মালিগাঁও উৰণীয়া সেতুক লৈ আমি সকলোৱে অপেক্ষা কৰিছিল আৰু অৱশেষত এতিয়া ৰাইজৰ বাবে মালিগাঁও উৰণীয়া সেতু এনেদৰে মুকলি কৰি দিয়াৰ বাবে যোজা চলোৱা হৈছে। তাত ছবিসমূহ অঁকা হৈছে। আপুনি এইবাৰ প্লিজ পিক নেপেলাব। এই ছবিসমূহত, এই কষ্টসমূহত, এই সুন্দৰ সুন্দৰ চিত্ৰসমূহত আপুনি পিক পেলাই অন্ততঃ ইয়াৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, আপুনি আপোনাৰ অভদ্ৰামীক অন্ততঃ ৰাইজৰ আগত দাঙি নধৰিব। সেইবাৰ অন্ততঃ পিক এইখন উৰণীয়া সেতুৰ কোনো ধৰণৰ চিত্ৰতেই নেপেলাব প্লিজ।